নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূজাই মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম যে ঘৰতে ব্ৰেডেৰে অতি সহজ উপায়েৰে কম খৰচতে কেনেকৈ লালমোহন বনাই খাব। বহুতে চাগে বনাই খাইছে আৰু বহুতেই চাগে নাজানে। যিসকলে জানে বনাই বাৰু খাইছে ঘৰতে, আৰু যিসকলে নাজানে মোৰ ভিডিঅ'ৰ জৰিয়তে চাই পেলাই আপোনালোকে বনাই খাব পাৰিব বহুতো কম খৰচতে। প্ৰথমতে আপোনালোকে ব্ৰেডৰ পেকেটটো এনেদৰে খুলি ল'ব। খুলি লৈ পেকেটটো ব্ৰেডৰ পৰা প্লেট এখন বা কাঁহী এখনত আপোনালোকে ধুনীয়াকৈ ব্ৰেডখিনি উলিয়াই ল'ব। উলিয়াই লৈ পিনে তাৰ পৰা এই যে ক'লাখিনি দেখিছে ছাইডৰখিনি, সেইখিনি আপোনালোকে এখুৱাই ল'ব। কেঁচিয়ে এখুৱাব পাৰে বা মই হাতেৰে বেছি সুবিধা যেন পালোঁ, সেইটো কাৰণে হাতেৰে দিয়ে এখুৱাই ল'লোঁ। আপোনালোকে দুখটাই নধৰিব, বেয়াকৈ নক'ব, আৰু মই হাতে দিয়ে খুৱাবলৈ সুবিধা পালোঁ, সেইটো কাৰণে এইদৰে মই হাতেৰে দিয়ে এৰুৱাই দিলোঁ। আৰু যদি আপোনালোকে কেঁচি থাকে ঘৰতে, কেঁচি দিও এৰুৱাব পাৰিব, মই হাতেৰে দিয়ে এৰুৱাই দিলোঁ। দেখিছেনে, গোটেইখিনি ধুনীয়াকৈ টুকুৰা টুকুৰিকৈ ছিঙি পেলাই গুড়া কৰি ল'ব ধুনীয়াকৈ। তাৰপিছত আপোনালোকে এনেদৰে কাষৰ ছাইডৰখিনি এৰাই হোৱাৰ পিছত, ক'লা টাইপখিনি এৰাই হোৱাৰ পিছত আপোনালোকে এনেকৈ টুকুৰা টুকুৰিকৈ ছিঙি ল'ব। গুড়া কৰি হৈ যাব, এনেকৈ গাখীৰ দি ধুনীয়াকৈ মিহলাই লৈ ধুনীয়াকৈ গোটেইখিনি গুড়া কৰি ল'ব। আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব। ধুনীয়াকৈ মিক্স কৰি ল'ব। গাখীৰ ল'ব, লৈ পেলাই যিমান কণ জোখত লাগে গাখীৰকণ দি ল'ব। দি লৈ পেলাই ধুনীয়াকৈ মঠিয়াই ল'ব। ধুনীয়াকৈ মঠিয়াই ল'ব বন্ধু বান্ধৱীসকল। এয়া দেখিছেনে, মই মঠিয়াই আছোঁ হাতেৰে ধুনীয়াকৈ মঠিয়াই ল'ব ব্ৰেডখিনি। মই আছো তোমাৰে দুচকুৰে পাহিতে। মঠিয়াই কৰি হোৱাৰ পিছত এনেদৰে ধুনীয়াকৈ গোলকৈ লাডু কৰি ল'ব। লাডু কৰি লৈ পেলাই কাঁহী এখনে অলপ টাইম আপোনালোকে ঢাকি পেলাই থৈ দিব, যাতে বস্তুখিনি অলপ টাইম ভালদৰে হেৰি হ'ব পাৰে। এয়া মই চৌকাত জুই লগাই ল'লোঁ খৰিত। আপোনালোকৰ যদি ঘৰত গেছ আছে তেনেহ'লে আপোনালোকে গেছতে বনাব পাৰিব। গেছ জ্বলাই লৈ পেলাই মই চৌকাত জুই লগাই লৈ পেলাই চচপেনটো ধুনীয়াকৈ পাতি দিলোঁ। এতিয়া মই চেনি ঢালি দিছোঁ। চেনিখিনি ভালদৰে গৰম কৰি পেলাই উতলাম। তাৰপিছত এয়া চেনিখিনি ভালদৰে উতলিব ধৰিছে, পানীখিনি ভালদৰে গৰম হৈছে। অলপ পিছতে মই নমাই দিম। অলপমান লৰাই লৈছোঁ। এতিয়া মই পানীখিনি উতলিছে, হৈ গৈছে। এতিয়া মই নমাই দিলোঁ চচপেনৰ পৰা। যিখিনি মই প্ৰথমতে আটা ব্ৰেড ক্ষমা কৰিব, ব্ৰেডখিনি মই মঠিয়াই পেলাই থৈ দিছিলোঁ, সেইখিনি আৰু এবাৰ মই মঠিয়াই লৈছোঁ ভালদৰে। মঠিয়াই লৈ পেলাই আৰু এবাৰ গোল কৰি লৈছোঁ। গোল কৰি লৈছোঁ এয়া চাওক ধুনীয়াকৈ। এতিয়া মই লাডু বনাম সৰু সৰুকৈ। এয়া চাওক মই কি ধুনীয়াকৈ সৰু সৰুকৈ হাতেৰে গোল কৰি লৈছোঁ লাডুকেইটা। আপোনালোকেও এনেকৈ ধুনীয়াকৈ গোল কৰি ল'ব লাডুকেইটা। এয়া চাওক বনাই পেলাই গোটেইখিনি লাডু ধুনীয়াকৈ বনাই হ'ল। চাওকচোন কি ধুনীয়া হৈছে, দেখিবলৈও খুব সুন্দৰ হৈছে। ধুনীয়াকৈ মোৰ লাডুকেইটা এতিয়া বনাই হৈ গ'লগৈ। এতিয়া মই কেৰাহী পাতি দিমগৈ চৌকাত।
এয়া মই আকৌ জুই দি পেলাই চৌকাত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো অকণমান গৰম হ'বলৈ দিছোঁ, ভালকৈ যাতে কেৰাহীটো গৰম হয়। এতিয়া মই ইয়াতে গৰম হৈ গ'ল, ঘিউখিনি দিছোঁ। ঘিউখিনি ভালকৈ গৰম হ'বলৈ দিব লাগিব। এয়া চাওক ঘিউখিনি লাহে লাহে গৰম হৈছে। এতিয়া মই লাডু এটা এটাকৈ দিছোঁ। জুইটো কমাই ল'ব দেই আপোনালোকে। গেছ হ'লে গেছত একেবাৰে ল' কৰি ল'ব। খৰিটো জুইটো অলপ আপোনালোকে কমাই ল'ব। এতিয়া মই লাডুখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ, সিজিব দিছোঁ। যদি আপোনালোকে খৰি জুইত বনায় তেনেহ'লে জুইটো আপোনালোকে কমাই ল'ব, নহ'লে লাডুকেইটা পোৰা যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে আপোনালোকে যিমান পাৰে কম জুইত বনাব, যাতে লাডুখিনি এতিয়া মই লুটিয়াই দিম ধুনীয়াকৈ লাডুখিনি। চাওক ধুনীয়াকৈ ৰঙা ৰঙা হৈ আহিছে। এয়া চাওক খুব সুন্দৰকৈ লাডুখিনি ৰঙা ৰঙা হৈ আহিছে। আৰু লুটিয়া পুটীয়া কৰি দিব আপোনালোকে ভালদৰে। এতিয়া চাওক হৈ গৈছে নমাবলৈ। ধুনীয়াকৈ লাডুখিনি সিজিছে। মই এতিয়া নমালে এতিয়া চাওক নমাবলৈ হৈ গ'ল। মই ধুনীয়াকৈ কাঁহী এখনত এটা এটাকৈ নমাই লৈছোঁ। দেখিবলৈ খুব ধুনীয়া হৈছে। আপোনালোকে খুব সহজ উপায়েৰে ঘৰতে বনাই খাব পাৰিব। চাওকচোন দেখিবলৈ কালাৰটো ইমান সুন্দৰ হৈছে। এতিয়া মই উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই মই যিখিনি অথনি চেনি পানী গৰমাই পেলাই থৈ দিছিলোঁ, তাতে মই এতিয়া লাডুখিনি দিম। এয়া চাওক এটা এটা কৰি লাডুখিনি মই চেনি পানীখিনিত দিছোঁ। চেনি পানীখিনি আপোনালোকে লাডুকেইটা দি পেলাই অলপ সময় আপোনালোকে তাতে থৈ দিব, যাতে চেনি পানীখিনি ধুনীয়াকৈ লাডুকেইটাত সোমাই যাবলৈ পাৰে আৰু সোৱাদো হয় যাতে। এয়া চাওক মই অকণমান লৰাই পেলাই মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াতে অলপ সময় ঢাকি পেলাই থৈ দিম। এইখিনিতে মোৰ ভিডিঅ'